নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে। হয়, আজি মই লৈ আহিছোঁ এটা চচৰ ৰেচিপি আৰু আপোনালোকে দেখিতো হয়তো গম পালেই, এয়া মই বিলাহীৰ চচ বনাবলৈ লৈছোঁ আৰু কেনেকৈনো বনাওঁ মোৰ ষ্টাইলত তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু এয়া আছে 4 কেজি বিলাহী আৰু ধুনীয়াকৈ গামলা এটাত লৈ লোৱা হৈছে আৰু এতিয়া আমি কেনেকৈ কৰোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই যাওক। আৰু এয়া এতিয়া গামলাটো যিহেতু বহুত ডাঙৰ, সেইকাৰণে বাল্টি এটাৰে এনেকৈ আমি পানী ঢালি লৈছোঁ ধুনীয়াকৈ, যিহেতু আমি ভালকৈ ধুব লাগিব এইখিনি। আৰু পানীখিনিতে এতিয়া ধুনীয়াকৈ মোহাৰি এনেকৈ আমি বাস্কেটটোত থৈ গৈছোঁ। আৰু আপোনালোকে মন কৰিছেনে, বিন্ধা থকা এটা বাস্কেট লৈছোঁ যাতে পানীখিনি যাবলৈ পাৰে। কিছুমানে বাৰু চচ বুলি কয় বা কেচাপ, যেনেকৈ আপোনালোকৰ সুবিধা হয়। আৰু ধুনীয়াকৈ টেঙা মিঠা জ্বলা সোৱাদেৰে আজি আপোনালোকক মই চচ বনাই দেখুৱাম। আৰু আচলতে ভালেখিনি বিলাহীয়ে লৈছোঁ, কাৰণ কিয় চচখিনি আমি যেতিয়া বনাই যিসকলে ইতিমধ্যে জানে তেওঁলোকে চাগে বুজিছেই, চচ বোলা বস্তুটো সদায় কমি যায় যিহেতু আমি উতলাই থাকিবলগীয়া হয়। আৰু আপোনালোকে এটা কথা মন কৰিছেই চাগে, প্ৰতিটো বিলাহীৰ ওপৰতে কিমান ধুনীয়াকৈ লাগি আছে চাওকচোন। ঠাৰিটো এনেকৈ লাগি থাকিলে বহুত ফ্ৰেছ যেন লাগে, নহয় জানো? আপোনালোকে কি ভাবে নাজানো, কিন্তু মোৰ বহুত ভাল লাগে। তেনেকৈ ওপৰৰ ঠাৰিটো চিঙাও থাকে কিছুমান, কিন্তু মোৰ থাকিলে মই বহুত ভাল পাওঁ। মানে ধৰক টুপিটোৰ নিচিনা যে লাগি থাকে, খুব ভাল লাগে তেতিয়া। আৰু এতিয়া এনেকৈ যিহেতু আমি বাস্কেটটোত থৈয়ে ল'লোঁ বিলাহীখিনি, সেইকাৰণে একেটা গামলাতে পানীখিনি পেলাই ধুনীয়াকৈ আখুলি পেলাই এনেকৈ এতিয়া বিলাহীখিনি কাটি লোৱা হৈছে। আৰু এয়া যিহেতু বিলাহীখিনি কটা হৈ গ'ল, এতিয়া প্ৰেছাৰ কুকাৰ এটাত আমি পানী অকণমান লৈ পেলাই এনেকৈ বিলাহীখিনি দি দিছোঁ। আৰু আচলতে পানী বেছিকৈ দিবও নালাগে, কাৰণ বিলাহীৰ পৰা নিজেই পানী ওলায়, তথাপি আৰু অকণমান বইল হ'ব লাগে কাৰণে তলত অকণমান দি দিছোঁ। আৰু ইয়াতে দেখিছে নহয়, বহুত বেছি আছে বিলাহী, সেইকাৰণে একেটা কুকাৰত নুজুৰিবগৈ, সেইকাৰণে আমি আধাখিনি ৰাখি দিছোঁ। আৰু এয়া এতিয়া কাপোৰ এখনত ডালচেনি আৰু ইলাচি ধুনীয়াকৈ বান্ধি লৈছোঁ। আৰু আপোনালোকে এটা কথা কিন্তু মনত থ'ব, ডালচেনি ইলাচিকেইটা যাতে ওলাই নাযায়, সেইকাৰণে ধুনীয়াকৈ গাঁঠি দি দিব। আৰু এয়া এতিয়া আমি গাঁঠি দি দিলোঁ আৰু বিলাহীখিনিৰ মাজতে এনেকৈ ভৰাই দিছোঁ। আৰু লগতে দি দিছোঁ এয়া নহৰু আৰু আদা। নহৰু আপোনালোকে 4-5 ফুটামান দিলে হ'ব, আদা ধুনীয়াকৈ কাটি দিছোঁ অলপমান। আৰু আচলতে এই ষ্টেপটো আপোনালোকে স্কিপ কৰিবও পাৰে, কাৰণ যিসকলে নিৰামিষ দিনত বিশেষকৈ ব্ৰত থোৱা দিনত এই চচবিধ খাবলৈ বিচাৰিব, তেওঁলোকে হয়তো নহৰু নাখাব, সেইকাৰণে এই পাৰ্টটো আপোনালোকে স্কিপ কৰিবও পাৰে। আমি বাৰু আধাখিনি বিলাহী নহৰু নিদিয়াকৈ বনাম, আৰু এইখিনি আমি নহৰু দিয়ে বনাইছোঁ। আৰু কুকাৰৰ ঢাকনিখন বন্ধ কৰা আপোনালোকে দেখিলেই, এয়া গেছৰ ফ্লেম অন কৰি কুকাৰটো পাতি দিলোঁ। আৰু এতিয়া হুইচেল মাৰালৈকে আমি অলপ ৰ'ব লাগিব। আৰু কিছু সময়ৰ পাছতেই যিহেতু কুকাৰটো হুইচেল মাৰিবলৈ ল'লে, আৰু এয়া চাওক, এয়া হুইচেল মাৰিলে। আৰু প্ৰায় 4-5 বাৰমান মৰাৰ পাছতে আমি ধুনীয়াকৈ অফ কৰি দিবলৈ পাৰিম। আৰু গেছটো যিহেতু উৰিলে, সেইকাৰণে এতিয়া কুকাৰৰ ঢাকনিখন খুলি চাইছোঁ, আৰু এয়া মন কৰকচোন, বিলাহীখিনি এনেকুৱা ধৰণৰ হৈছে। আচলতে ইয়াতকৈ বেছি আৰু মৰাই থাকিবলৈ নোৱাৰি, কাৰণ বিলাহী কিছুমান সম্পূৰ্ণ পকা নাছিলেও অকণমান মিক্স আছিলে, মানে পকাই ধৰকচোন, তথাপি আৰু হাতাৰে অকণমান হেঁচি দিবলগীয়া হয়। কাৰণ যিহেতু চচতটো আপোনালোকে জানেই, একেবাৰে গুড়ি প্ৰায় হ'লেহে ভাল হ'ব, আৰু সেইকাৰণে হাতাখনেৰে এনেকৈ হেঁচি দিয়া হৈছে, যাতে সোনকালে গুড়ি হৈ যাবলৈ পাৰে। প্ৰায় কোমলে হয়, অকণমান আৰু গুলি দিলে হৈয়ে যায়। আৰু যিহেতু ইয়াতে ডালচেনি আৰু ইলাচি ব্যৱহাৰ কৰা হৈছিল বাবে বিৰাট ধুনীয়া এটা সুগন্ধ ওলাইছে। আৰু এয়া এতিয়া লোৱা হৈছে এটা ডাঙৰ গামলা, লগতে ওপৰত দিয়া হৈছে এখন ডাঙৰ চাকনি। আৰু এই চাকনিখন খুব ব্যৱহাৰ হৈ থাকে, বিশেষকৈ এনেকুৱা ধৰণৰ চচ বনোৱা কামত বেছিকৈ ব্যৱহাৰ হয়। আৰু বিলাহীখিনি যিহেতু অকণমান ঠাণ্ডা হৈছে, মানে প্ৰায় গৰমে হৈ আছে, আৰু সেইকাৰণে এতিয়া বাতি এটাৰ সহায়তে এনেকৈ চাকনিখনৰ ওপৰত দি দিয়া হৈছে বিলাহীখিনি, আৰু বাতিটোৱে এনেকৈ হেঁচি দিয়া হৈছে যাতে বিলাহীৰ ৰসখিনি ওলাই যাবলৈ পাৰে। আৰু আপোনালোকে মন কৰিব যাতে বিলাহীৰ টুকুৰাও এটাও তলত পাছ হ'বলৈ নোৱাৰে, বিশেষকৈ এটা গুটিও যাতে পাছ নহয়, সেইটো যাতে আপোনালোকে মন কৰে, এনেকৈ হেঁচি দিয়া হৈছে।
বিলাহীৰ ৰসখিনিতো আমি লৈ ল'লোঁ আৰু বাকী বিলাহীৰ এই টুকুৰাখিনি যে বাকী আছে সেই গোটেই গুড়ি হৈ যোৱা টুকুৰাখিনি এতিয়া আমি এক্সট্ৰাকৈ গামলা এটাত থৈ দিম। সঁচা কথা ক'বলৈ গ'লে কুকাৰৰ বস্তু ইমান পটককৈ ঠাণ্ডা হৈ নাযায়, সেইকাৰণে এয়া ধোঁৱা ওলাই থকা আপোনালোকে অলপ মন কৰিছেই চাগে, বিৰাটেই গৰম হৈ আছে আৰু ওপৰত এনেকৈ হেঁচি দিয়া হৈছে, সেইকাৰণে তলত জোলখিনি বহুত ধুনীয়াকৈ ওলাই গৈছে। বাতিটোৰে হেঁচি হেঁচি আমি বিলাহী জোলখিনিতো লৈ ল'লোঁ, কিন্তু অৱশিষ্ট যোনখিনি বিলাহীৰ টুকুৰা এয়া বাকী আছিল সেয়া এই কটন কাপোৰখনতে আমি লৈ ল'লোঁ আৰু ধুনীয়াকৈ এটা টোপোলা বান্ধি ল'ম। এইখিনি কিন্তু বহুত গৰম দেই, তথাপি আৰু মায়ে কোনোমতে চেপিছে, বিৰাট গৰম, চুবলৈ পৰা নাই আৰু কোনোমতে এনেকৈ চেপিছে, কিন্তু ঠাণ্ডা হোৱাৰ পিছত অলপ ভালকৈ চেপিব লাগিব। তথাপি চেষ্টা কৰিছে আৰু যিমান পাৰে চেপিবলৈ কাৰণে, বহুত গৰম হৈ আছে। গেছৰ ফ্লেম অন কৰি আমি কেৰাহীখন আকৌ পাতি ল'লোঁ আৰু যোনখিনি বিলাহীৰ জোল ওলালে সেয়া আমি কেৰাহীখনতে এতিয়া দি দিছোঁ। এয়া চাওক, কেৰাহীখন গৰম হৈ আছিলে আৰু এতিয়া ধুনীয়াকৈ আমি ইয়াতে দি দিলোঁ। আৰু আপোনালোকে চাগে মন কৰিলে আমি 4 কেজি বিলাহী কাটিছিলোঁ, তাৰে কিন্তু 2 কেজি বিলাহীহে আপোনালোকক আমি দেখুৱাইছোঁ। আৰু কিমানখিনি ওলাইছে কি ওলাইছে বাকী আপোনালোকে দেখি যাব। এতিয়া এই বিলাহীৰ জোলখিনি উতলিব লাগিব, লগতে আমি থৈ লৈছোঁ ইয়াত তেতেলীৰ পানী। যিহেতু টেঙা মিঠাৰ সোৱাদ খুব ভাল লাগে, গতিকে ইয়াত তেতেলী ধুনীয়াকৈ গলাই থৈছোঁ। আৰু এইয়া চিচাৰ বল এটাতে এনেকৈ তেতেলীৰ পানীখিনি আমি চাকি লৈছোঁ আৰু এই চাকনিখনত আমি তেতেলী চাকিছোঁ, এয়া মন কৰিছে চাগে। আৰু হাতেৰে এনেকৈ অকণমান ঘুলি দিবলগীয়া হৈ যায়, কাৰণ তেতেলীৰ নিজৰ এটা ছাল থাকে ডাঠকৈ, সেইকাৰণে সেইটোও অকণমান চেপি দিবলগীয়া হয়, অকণমান হেঁচি দিলে ৰসখিনি ওলাই পৰে ধুনীয়াকৈ। আৰু এয়া চাওক, আৰু বিশেষকৈ বজাৰৰ পৰা কিনা তেতেলীবিলাকত বালিও ওলায় কেতিয়াবা, সেইকাৰণে চাকি ল'বলগীয়া হয়। আৰু এয়া এতিয়া ইতিমধ্যে উতলি আহিছে বিলাহীৰ জুচখিনি, আপোনালোকে দেখিছে চাগে। আৰু মাজে মাজে অকণমান লৰাইও থাকিবলগীয়া হয়। আৰু এতিয়া উতলি থকা বিলাহীৰ পানীখিনিতে দি দিছোঁ আমি 2 কাপ চেনি। 2 কাপ চেনি আমি ঠিক একদম ভৰ্তি কাপেৰে দিয়া নাই, অকণমান খালী খালীকৈ ৰাখিছোঁ, তেনেকৈ দিছোঁ। এয়া চাওক, আপোনালোকক দেখাই দিছোঁ কিমানখিনি দিছোঁ। আৰু এনেকৈ এতিয়া 2 কাপ দিয়াৰ পাছত আমি ধুনীয়াকৈ হাতাখনেৰে লৰাই দিব লাগিব, যিহেতু চেনিখিনি ভালকৈ গলি যাব লাগিব। এতিয়া দি দিয়া হৈছে নিমখ আধা চামুচ, যিহেতু চচ বুলি ক'লে টেঙা মিঠা চোকা চব হ'ব লাগিব, জ্বলাও হ'ব লাগিব, তেতিয়াহে চচ এটা সম্পূৰ্ণ হয়। চাকি থোৱা তেতেলীৰ পানীখিনি ইয়াতে আমি এতিয়া এড কৰি দিছোঁ। আৰু তেতেলীখিনি আচলতে যিমান টেঙা হয় সিমানে ভাল, তেতিয়া অলপমান দি দিলেই হৈ যায়, টেঙা মিঠাৰ সোৱাদ আহি যায়। এতিয়া আকৌ ভালকৈ লৰাই দিছোঁ যাতে সকলো ভালকৈ মিক্স হ'বলৈ পাৰে। আৰু এতিয়া দি দিছোঁ ক'লা নিমখ অকণমান, আৰু ক'লা নিমখে ইয়াৰ টেষ্টটো আৰু অকণমান ইনহেঞ্চ কৰি দিয়ে। আপোনালোকে স্কিপ কৰিব পাৰে যদি নাথাকে। আৰু এয়া একদম 1 পিঞ্চ জালুকৰ গুড়া দিছোঁ দেই, মই পিছে এনেকৈ খাই ভাল পাওঁ, সেইকাৰণেহে মই এড কৰিছোঁ। এই পাৰ্টটো আপোনালোকে স্কিপ কৰিব পাৰে, নৰ্মেল নিমখ বা অনলি চেনি দিলেই হৈয়ে যায়। আৰু এতিয়া এয়া দি দিছোঁ জলকীয়া পাউডাৰ, যোনটো জ্বলা হয় দেই, ইয়াত জ্বলাটো দিছোঁ। আৰু কাৰণ টেঙা মিঠা জ্বলা চব হ'লে ভাল হয় বুলি আপোনালোকক কৈছোঁৱে মই আগতে। আৰু লগতে কিন্তু কালাৰ জলকীয়াও দিবলগীয়া হয়, আৰু সেইকাৰণে দি দিছোঁ এতিয়া 1 চামুচ কালাৰ জলকীয়া, মানে কাশ্মীৰী মিৰ্চ দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। পুৰা উতলিছে। এয়া প্ৰায় আধা ঘণ্টামান ভালদৰে উতলোৱাৰ পাছত এতিয়া আমি দি দিছোঁ ভিনেগাৰ। ভিনেগাৰ 2 চামুচ দি দিলেই হৈ যাব। আৰু আকৌ হাতাখনেৰে ভালকৈ লৰাই দিব লাগিব, যিহেতু ভিনেগাৰখিনি চবফালে মিক্স হ'ব লাগিব। চচখিনি মোৰ হিচাপত এতিয়া হৈ গৈছে, তথাপি আপোনালোকক মই দেখুৱাম চচ কেনেকৈ চেক কৰিব পাৰে। এয়া অলপমান লৈছোঁ আৰু এয়া এতিয়া প্লেট এখন ল'লোঁ, চাব দেই, এয়া আমি দিলোঁ আৰু অকণমান ডাঠ ধৰণৰ হৈছে এতিয়া। আৰু নমাই দিয়াৰ পাছততো এইখিনি ডাঠ হৈ উঠিবই, ন' ডাউট। আৰু টেক্সচাৰটো এনেকুৱা ধৰণৰ হৈছে, আৰু এনেকুৱা ধৰণৰ হ'লে আপোনালোকে নমাই দিবলৈ পাৰে। বিৰাট ভাল লাগে খাই এনেকৈ। আচলতে বজাৰৰ পৰা কিনাবিলাক কেনেকৈ কি মিলাই আমি একোৱেই নাজানো, কিন্তু ঘৰতে যদি এনেকৈ প্ৰস্তুত কৰি ল'বলৈ পৰা যায় তেতিয়াহ'লে খাইতো খুব ভাল লাগেই। আৰু ঘৰৰ সদায় প্ৰডাক্টছবিলাক হাইজেনিক মেইনটেইন কৰি বনোৱা হয় বাবে বহুত ভাল। আৰু এতিয়া আমাৰ চচখিনি হৈ যোৱাৰ বাবে আমি গেছৰ ফ্লেম অফ কৰি দিলোঁ।
আৰু এতিয়া অলপমান ঠাণ্ডা হোৱাৰ পাছত এনেদৰে চিচাৰৰ বটল এটা লৈছোঁ আৰু তাতে সোমাই থৈছোঁ। আচলতে যোনটো মেগী চচ পায় বা নৰ্মেল চচ যোনবিলাক বটলত পায় তেনেকুৱা ধৰণৰ বটল থাকিলে বেছিয়ে ভাল, সোমাই থৈ দিবলৈ পৰা যায়। তথাপি আমাৰ চিচাৰৰ বটল অনা আছিল বাবে এনেকৈ আমি ধুনীয়াকৈ চচখিনি ভৰাই থৈছোঁ। আৰু এইয়া আমাৰ চচ ৰেডি। ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল, সেইকাৰণে বটলটো ঢাকোন মাৰি দিলোঁ। আৰু চাওকচোন কালাৰটো যে কিমান ধুনীয়া হৈছে। আৰু এতিয়া ইয়াৰ পৰা আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, মেগীৰ লগত খাব পাৰে, নুডলছ যিকোনো বনাব পাৰে। মোৰ হ'লে বহুত ভাল লাগিছে, মই টেষ্টো কৰিলোঁ, খুব ভাল লাগিলে। আৰু আপোনালোকেও এনেকৈ বনাই চাবলৈ পাৰে যদি বিচাৰে। আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'ৰে লগ পাম। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।